নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ। আজিৰ প্ৰশ্নসমূহ হৈছে পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ পৰ্বতমালা কোনটো? ইয়াৰ এনচাৰটো হৈছে অপশ্যন চি, এণ্ডিছ। তাৰ পিছৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জীৱ কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, নীলাতিমি, যাক ইংৰাজীত ব্লু ৱেল বুলি কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো হৈছে মাকালু 1 কাৰ পৰ্বত শৃংগ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, হিমালয়। তাৰ পিছৰ প্ৰশ্নটো হৈছে কাবুল কোন দেশৰ ৰাজধানী? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আফগানিস্তান। তাৰ পিছৰ প্ৰশ্নটো হৈছে তোডাসকল কোন ৰাজ্যৰ জনজাতি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, তামিলনাডু। তাৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথমজন উপ-প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চৰ্দাৰ বল্লভভাই পেটেল। তাৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিয়োগ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভাৰতৰ ৰাষ্ট্ৰপতি। তাৰ পিছৰ প্ৰশ্নটো হৈছে তলত দিয়া কোনটো মানুহৰ তেজৰ গ্ৰুপ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চি। তাৰ পিছৰ প্ৰশ্নটো হৈছে এ ভিটামিনৰ অভাৱত কি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, কুকুৰিকণা। তাৰ পিছৰ প্ৰশ্নটো হৈছে সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ছডিয়াম ক্লৰাইড। আজিৰ ভিডিঅ'টো এইখিনি আছিল, আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে লগ পাম অন্য এটা নেক্সট ভিডিঅ'ত। ধন্যবাদ।